নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰেখামণিয়ে মোৰ ৰেখাপ্ৰিয়া চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে আছে। আজি পুনৰ এটা বেলেগ ভিডিঅ' আপোনালোকলৈ আগবঢ়াই আনিছোঁ। আপোনালোকে চাই থাকিব দেই। ৰংঘৰ, যাক আহোম শাসনকালত প্ৰেভেলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল। এই ৰংঘৰটোৰ পৰাই এসময়ত ৰাজ পৰিয়াল আৰু বিশিষ্ট ৰাজবিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম'হ যুঁজ, হেন যুঁজকে প্ৰমুখ্য কৰি অন্যান্য বিনোদমূলক কাৰ্যসূচী উপভোগ কৰিছিল। এই ৰংঘৰটো এছিয়াৰ প্ৰথমটো প্ৰেভেলিয়ন হিচাপে প্ৰখ্যাত। আহোম ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত এই গৃহটো সৰ্বপ্ৰথমে স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল, যদিও 1746 খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমোদ সিংহৰ ৰাজত্বৰ কালত থলুৱা পদ্ধতিৰে নিৰ্মাণ কৰা হৈছিল। এই ৰংঘৰটো পোৰা ইটাৰে নিৰ্মাণ কৰা হৈছে। ইয়াত কোনো ধৰণৰ ধাতু ব্যৱহাৰ কৰা হোৱা নাই। ইটা যোৰা লগাবলৈ মাটিমাহ, হাঁহৰ কণী, বৰালি মাছ, বৰা চাউল আদি সামগ্ৰীৰে কৰাল তৈয়াৰ কৰা হৈছিল। ইয়াৰ দেৱালসমূহত দেৱ-দেৱীৰ, সিংহ, হাতী আদি বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰিছিল। ৰংঘৰটোৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। বাহিৰত বহুত গৰম লাগি আছিল। ভিতৰলৈ সোমাই অহাৰ লগে লগে ঠাণ্ডা অনুভৱ হৈ গ'ল। ভাবকচোন আপোনালোকে তেতিয়াৰে মানুহবোৰ কিমান মন মগজুৰ টেঙৰ থকা হ'ব লাগিব, যি কাৰণত ইমান গৰমতো ঘৰৰ ভিতৰত ঠাণ্ডা কৰি ৰখা ঘৰ তৈয়াৰ কৰিব পাৰিছিল। ৰংঘৰৰ পৰা আহি মই শিৱসাগৰৰ ৱাহম'মত সোমালোঁ। তাত চাওমিন খালোঁ। তাৰ জ্বলা আচাৰখিনি মোৰ বহুত ভাল লাগে। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আগলৈ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱা আশাৰে বাই বাই। জয় আই অসম।